হয় আজি আমি যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাই এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিলোঁ। যমুনামুখ নিচিনা এটা পিছপৰা অঞ্চলত আৰু এনেকুৱা বহুত পিছপৰা অঞ্চলৰ গাঁওবুঢ়া অঞ্চলত আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময়ত যে আমাৰ এই অঞ্চলবিলাকৰ পৰা আমাৰ জাতীয় জীৱনৰ আৰু সমাজ জীৱনৰ পৰা বিহুৰ বস্তুটো সম্পূৰ্ণ নিশেষ হৈ যাব ধৰিছে। বিহুটো আজিকালি কেৱল চহৰ নগৰত কেৱল ব্যৱসায়িক ভিত্তিতে বিহুটো জীয়াই থকা হেন আমি পৰিলক্ষিত হয়। বহাগ অহাৰ আগে আগে বা বিভিন্ন সময়ত প্ৰফেশ্যনেলি আমাৰ বিহুটো ৰিহাৰ্চেল কৰি পেলাই বাণিজ্যিক ভিত্তিত বিহুটো এটা গৈ আছে, কিন্তু আমাৰ গাঁৱে ভূঞে অঞ্চলে আমাৰ জাতীয় জীৱনৰ আমাৰ ল'ৰা ছোৱালী আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলে আজিকালি বিহুটো পাহৰি গৈছে। বিহু ঢোল কেনেকৈ বজায়, নাচ কেনেকৈ নাচে, বিহুৰ নাম কেনেকৈ গায়, ইয়াৰ যোনখিনি তত্ত্ব যিখিনি মহত্ব এইবিলাক আমিও নাজানো। আমাৰ ল'ৰা ছোৱালী বা আমাৰ যুৱ প্ৰজন্মখিনি এইখিনি বস্তুৰ পৰা বিৰত হৈ থাকিবলগীয়া হৈছে। গতিকে আমি যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাই বিভিন্ন যমুনামুখী ৰাইজৰ সহযোগত সদৌ মৰিগাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনিছিলোঁ আমাৰ 14খন ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ সাংগঠনিক সম্পাদক নৱল কুমাৰ নাথ ডঙৰীয়া। তেখেতে মোৰ শ্ৰদ্ধাৰ দাদা হয়। তেখেতৰ লগত আলোচনা কৰি তেখেতৰ এটা প্ৰশিক্ষণ দল আছে, তেওঁলোকৰ আহি পেলাই তেওঁলোকৰ তত্ত্বাৱধানত 8 দিনীয়া কাৰ্যসূচী আমি যমুনামুখত এই
বিহুৰ কৰ্মশালাটো আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াত বিহু নাচ, বিহু নাম, ঢোল, পেঁপা, গগনা ইত্যাদি বিভিন্ন বিহুৰ বিষয়ে আলোচনা হ'ল। তেওঁলোকে শিক্ষা দান কৰিলে আৰু আমাৰ যমুনামুখৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ল'ৰা ছোৱালীসকল আহি বা অভিভাৱকসকলে আহি পেলাই আমাৰ অংশগ্ৰহণ কৰিলে। যি উৎসাহ প্ৰদৰ্শন কৰিলে তেওঁলোকে, আমি সঁচাকৈ সুখী হৈছোঁ, আনন্দিত হৈছোঁ। আৰু অনাগত দিনতো যাতে আমি যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থা ৰাইজৰ সহযোগত যাতে আমি ইয়াতকৈ ভাল পদক্ষেপেৰে আৰু ডাঙৰকৈ কৰ্মশালা কৰিব পাৰোঁ, তাৰ আমি আশীৰ্বাদ কামনা কৰিলোঁ। ধন্যবাদ।